ये हिसाबते এইবিলাক बहुत डिस्टर्ब दे ভালকে খোজ কাঢ়িব নোৱাৰে ये क्या है ये तो की হয় ডেকা মানুহবিলাকে চাওকচোন এই ঘোঁৰাত উঠি আছে কি ক'ম আৰু এই চাওক हर हर महादेव तो गुड मॉर्निंग जय श्री केदार সকলকে স্বাগত জনাইছোঁ 3 নম্বৰ এপিসোডলৈ কেদাৰনাথৰ 500 रुपया हम तपाईँको 4টা বাজি গ'ল এতিয়া আমাৰ ট্ৰেকিং ষ্টাৰ্ট হৈ আছে ট্ৰেকিং ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ' ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ ৰুমৰ পৰা ষ্টাৰ্ট কৰা নাই ওলাওঁতে মিলাওঁতে অলপ দেৰি হৈ গ'ল হৰ হৰ মহাদেৱ সব আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই থাকিব আমাৰ 3 নম্বৰ এপিসোড আৰম্ভ হৈছে কেদাৰনাথৰ গৌৰীকুণ্ড কেদাৰনাথ ধাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ভাল একদম এক্সাইটিং ভিডিঅ' হ'ব আৰু এনেকৈ উঠি যায় যোনটো আমাৰ ট্ৰেকিংটো ষ্টাৰ্ট হয় এনেকৈ উঠি যাব লাগিব বহুত ওপৰত হয় ট্ৰেকিংটো এই ঘোঁৰাকেইটাৰ কাৰণে যোৱাটো অলপ প্ৰব্লেম হয় এইবিলাক এনেকৈ আহি থাকে যোৱাত বহুত অসুবিধা হয় খোজকাঢ়ি যোৱাত তো এনেকৈ যাব লাগিব ট্ৰেকিং এনেকৈ ষ্টাৰ্ট হ'ব আমাৰ এইবিলাক ঘোঁৰা ইয়াতে কোনোবা যদি ঘোঁৰাত আহে ইয়াৰে পৰা যাব পাৰে বাট মোৰ ফালৰ পৰা ক'ব গ'লে ঘৰত নোযোৱাটো বেটাৰ হয় কাৰণ জীৱ জন্তুক কষ্ট দি কিনে গ'লে মই নাভাবোঁ যে মহাদেৱ সন্তুষ্ট হ'ব চ' বেষ্ট মজা তো নিজ ভৰিতে ট্ৰেকিং কৰি যোৱাটোৱে বেছি ভাল মই সেইটোকে ফাৰ্ষ্ট প্ৰিফাৰ কৰোঁ তো এনেকৈ আমি গৈ আছোঁ এতিয়া বৰ্তমান ইয়াতে মাজে মাজে দোকানবোৰ আছে কিবা কাৰোবাক ইম্পৰ্টেণ্ট হ'লে ইমাৰ্জেঞ্চি হ'লে ল'ব পাৰে ইয়াৰ পৰা তো মই কৰ্পূৰ ল'ম বুলি ভাবিলোঁ বাট পাহৰি গ'লোঁ তো এতিয়া গৌৰীকুণ্ডৰ দোকান বন্ধ আছিল বহুত চ' আগলৈকে ল'ম যদি পাওঁ নাপালে এনেকৈ যাম আৰু এনেকৈ উঠি গৈ থাকিব লাগিব ৰাস্তাবিলাক পিছল আছে হা চব এইবিলাক ঘৰৰ ওপৰত কেনেকৈ বজাৰ দি আছে মানুহ ভালদৰে যাব নোৱাৰে ঘোঁৰাবিলাক মাৰি মাৰি যায় সেইবিলাক আহি পালোঁ কিবা কৰ্পূৰ ল'ব লাগিব উশাহটো কমি যাব মোৰ অক্সিজেন নিব ভয়া কৰ্পূৰ লৈ লওক সেইদিন আৰু ট্ৰেকিং ষ্টাৰ্ট কৰোঁ যদি আপোনালোকে আহি থাকোঁতে যদি তেতিয়া যদি এনেকুৱা হয় যে লেট্ৰিন লাগিছে কিবা লাগিছে এনেকুৱা যদি হয় তেতিয়া এইবিলাক ল'ব পাৰে চাওক কম দামতে পাই যাব আহিলোঁ বহুতখিনি দূৰ আহিলোঁ ভাগৰ লগা নাই তো ভাই আমি আহি আছোঁ আহি থাকোঁতে এটা বস্তু দেখাম আপোনালোকক চাব এইখন চাওক বৰফৰ পাহাৰ আৰু আমি তালৈকেই যাব লাগিব তাতে আছে আমাৰ দেৱাদিদেৱ মহাদেৱ এই হিচাপতে এইবিলাক বহুত ডিষ্টাৰ্ব দিয়ে ভালকৈ খোজ কাঢ়িব নোৱাৰে চিধা চিধা আহি থাকিলেও মাজে মাজে সোমাই আহে ঘোঁৰাবিলাকে শান্তিমতে খোজ কাঢ়িব নিদিয়ে এই চাওক তো
दोनों गए आगे ये क्या है ये तो কি হয় যদি কেদাৰনাথ আহে তেনেহ'লে ধুনীয়া ধুনীয়া জেগাবোৰ দেখা পাব কেদাৰনাথৰ ৰাস্তাত যোনটো ট্ৰেকিং হয় যোনটো ট্ৰেক হয় আমি ৰাস্তা দেখাম প্ৰথমতে এইটো চাই লওক তাৰপিছত এইটো চাওক অ' মাই গড বহুত ঠাণ্ডা বতাহ আহি আছে মোৰ অৱস্থা চাওক কাপোৰ লৈ আছোঁ মূৰত গামোচা তথাপিও বহুত ঠাণ্ডা লাগি আছে এনেকৈ যাব লাগিব এনেকৈ যাব লাগিব কিহৰলৈকে চাওক এনেকৈ উঠি এইফালে সেনেকৈ এইফালে এনেকৈ যাব লাগিব ওপৰত বৰফৰ পাহাৰত বহুত টাইম খোজ কঢ়াৰ পিছত অলপ ৰ'দ পালোঁ ৰ'দ নাছিলে ৰ'দ দিয়া নাছিল বহুত টাইম খোজ কঢ়াৰ পিছত এতিয়া কিবা পালোঁ হ'ব পৰা নাই আকৌ জাষ্ট গৈ আছোঁ চাওক বহুত আপুনি বহুত দূৰ যাব হৈছে জাষ্ট আহিলেহে অলপমান এই ঘোঁৰাকেইটাৰ কাৰণেহে যাব নোৱাৰে য'ত ত'ত যেনেকৈ তেনেকৈ আহে চাওক এইটো হিমালী সেইবিলাক GMBNৰ কেম্প হয় ইয়াতে থাকিব পাৰে কোনোবা যদি থাকে কোনোবা যদি আগত যাব নোৱাৰে ইয়াতে থাকিব পাৰে দোকান চোকান আছে আপোনালোকে যদি আহে ওপৰলৈকে পানী লৈ নাহিব পানী বটল ভৰ্তি কৰি নাহিব ইয়াতে পানী ঢেৰ পানী আছে এইবিলাক পানী এইবিলাক ইয়াৰ পৰা পানী ল'ব পাৰে একদম বিশুদ্ধ পানী হয় ৰামবাৰাত এইটো দৃশ্য চাওক বৰ্তমান ৰামবাৰা আহি পালোঁ ৰামবাৰাৰ এইকেইটা দলং হয় এনেকৈ আহিব পাৰে আৰু মানুহবিলাকে কিছুমান কথা নুশুনে কেতিয়াবা ইয়াতে 24জন মানুহ একেলগে আহিব পাৰে কেতিয়াবা ইয়াতে 24জনতকৈ বেছি হৈ যায় আৰু যোনটো পুৰণা যোনটো সেই আছিল আমাৰ ৰাস্তা আছিল যিটো ৰাস্তা 2013 চনত যোনটো আপদা বুলি কয় সেই আপদা আহিছিল তেতিয়া সেই ৰাস্তাটো ভাঙি গৈছিল ভাঙি যোৱাৰ পিছত এইটো নতুনকৈ ৰাস্তাটো হৈছে এই যোনটো ৰাস্তা এইটো নতুনকৈ ৰাস্তা হৈছে যোনটো পুৰণা ৰাস্তা আছিল সেইটো ৰাস্তা এইটো ৰাস্তা হয় এনেকৈ আহি বহুত টাইম খোজকাঢ়ি আহিলোঁ আহি কেনে শ্বৰ্টকাট এটা লৈ লওঁ আমি এনেকৈ তলৰ পৰা শ্বৰ্টকাট লৈ আহিলোঁ এনেকৈ এইটো এনেকৈ ৰাস্তা দি এনেকৈ শ্বৰ্টকাট লৈ এনেকৈ আহিলোঁ এনেকৈ গুচি যাম শ্বৰ্টকাট হয় গুচি যাম শ্বৰ্টকাট হয় একবাৰ প্ৰাকৃতিক সৌন্দৰ্য চাওক যিমানে যাইছোঁ মানে দূৰ গৈ আছে বহুত আহিলোঁ আৰু বেছি নাই আৰু ক'ৰবাত 3 কিলোমিটাৰমান আছে চাগে যিমানে আহিলোঁ না সিমানে দূৰ হৈ যায় আছে
আৰু আমি যাই আছোঁ এতিয়া পাম আৰু বেছি টাইম নাই আৰু 2 কিলোমিটাৰমান গণনা কিমান কিলোমিটাৰ আছে মানুহৰ কথা বিশ্বাস কৰিব নোৱাৰি বহুতে বহুত কয় তো কিমান আছে নাজানো বাট বেছি দূৰ নাই আৰু পাম কিন্তু এই চাওক একো দেখাই পোৱা নাই চাওক একোৱেই দেখাই পোৱা নাই চাওক এনেকুৱা ন চাওক এইবিলাক চব কুঁৱলী চাওক আৰু আমি আহিছোঁ অলপ শ্বৰ্টকাটেদি শ্বৰ্টকাট অলপ উঠিব লাগে বহুত কিন্তু শ্বৰ্টকাটেদি আহিলোঁ কাৰণ টাইমিংটো অলপমান মিলাব লাগিব চাওক নহয় কিন্তু ইমান ওপৰ অহাটো পচিবলে নহয় সঁচা কথা বাবাই মাতিলে যে আহিব পাৰিম বাবা চাগে নামাতিলে আহিবই নোৱাৰিলোঁ সঁচা কথা জয় শ্ৰী কেদাৰ হৰ হৰ মহাদেৱ আপোনালোকে চাই লওক একবাৰ যাব লাগিব এনেকৈ তলৰ পৰা ওপৰলৈকে আহি 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 বহুত কষ্টৰ ফলত অলপ পিছতে বাবাৰ দৰ্শন হ'ব আৰু বেছি সময় নালাগে আৰু অলপ সময় এইখিনি ক্ৰছ কৰিব লাগিব খালি এইখিনি ক্ৰছ কৰিব লাগিব তাৰপিছত অলপমান যাব লাগিব তহঁতৰ বাবাৰ দৰ্শন হ'ব তো বহুত এক্সাইটেড মই ইমান কষ্টৰ ফলত যে বাবাৰ দৰ্শন পাম সঁচাকৈ মই নিজকে সৌভাগ্য উপভাষাত এটা বহুত ধুনীয়া দৃশ্য দেখা পালোঁ দেখাই আছোঁ মই দৃশ্যটো চাব হা 1 2 3 চাওক ফাইনেলি বহুত দূৰ অহাৰ পিছত অলপ দূৰে হয় বহুতে দূৰ হয় তো বহুত দূৰৰ পৰাই বাবাৰ ধ্বজটো দেখা পালোঁ এনেকুৱা লাগিছে যেন কান্দি দিম চকুৰ পৰা মোৰ সপোনটো সঁচা হ'ব গৈ আছে বাছ বেছি টাইম নালাগে আৰু মাত্ৰ 10 মিনিট দেখি লাষ্টত মই আছোঁ এতিয়া টেণ্টত অলপ শুই যাম কাৰণ 2-3টাত উঠিব লাগিব উঠি কিনে আৰু যাব লাগিব দৰ্শনৰ কাৰণে যোনটো মেইন দৰ্শনৰ কাৰণে ৰখি আছিলোঁ আৰু তো আজিৰ এপিছডটো ইয়াতে সমাপ্ত কৰোঁ পুনৰ মই আপোনালোকক লগ পাম নেক্সট এপিছডত য'ত মই আপোনালোকক ভালকৈ দৰ্শন কৰিম তো হৰ হৰ মহাদেৱ জয় আই অসম জয় শ্ৰী কেদাৰ